ইউটিউবত ভিডিঅ' বনাব ওলাইছোঁ। বহুত দিনৰ পৰা ইচ্ছা আছিলে ইউটিউবত ভিডিঅ' বনোৱা, কিন্তু কিছুমান প্ৰব্লেমৰ কাৰণে বনোৱা হোৱা নাই। সেয়েহে ভাবিছে আজি বনাওঁ, আৰু সকলোৱে ব্লগবিলাক চাই থাকোঁ, মোৰো বহুত ভাল লাগে। সেয়ে ভাবিছোঁ ময়ো বনাওঁ। যদি কিবা ভুল হয় সকলোৱে ক্ষমা কৰি দিব। আৰু মই ভাবিছোঁ আজি প্ৰথম ভিডিঅ' এটা ৰেচিপি সৈতে আৰম্ভ কৰোঁ। ৰেচিপিটো হৈছে কেৰাহীতে কেনেকৈ বাতি কেক বনাব পাৰি অতি কম খৰচতে। সেয়েহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। সকলোৱে চাব ভিডিঅ'টো একেবাৰে শেষলৈকে। আৰু মই পাকঘৰলৈ আহি গ'লোঁ। এতিয়া গোটেই বস্তুখিনি মই এনেকৈ ওলাই লৈছোঁ। এতিয়া ইয়াত আছে কণী 2টা, চফ কৰি থোৱা চেনি 1 কাপ, ৰিফাইন 1 কাপ, ময়দা 1 কাপ আৰু বেকিং পাউডাৰ। এতিয়া মই গোটেই কণীখিনি মিক্স কৰি ল'ম 2-3 মিনিটৰ কাৰণে। আৰু কণীখিনি মিক্স কৰাৰ পাছতে মই ইয়াত দিছোঁ চেনি 1 কাপ, আৰু এইখিনি অলপ টাইমৰ কাৰণে এনেকৈ লৰাই থাকিব যেতিয়ালৈ চেনিখিনি গলি নাযায়। চেনিখিনি গলিবলৈ ধৰিছে আৰু এতিয়া ইয়াতে মই ৰিফাইন কাপো বাকি দিম। এয়া দেখিছেনে চেনিখিনি গলি গৈছে। এতিয়া ইয়াতে মই 1 কাপ ময়দা দিছোঁ। গোটেই ময়দাখিনি মিক্স কৰি লওঁ। এতিয়া গোটেই ময়দাখিনি মিক্স কৰা হৈ গৈছে। ইয়াতে মই বেকিং পাউডাৰ 1 চামুচ লৈছিলোঁ, এইখিনিও মই বাকি দিছোঁ। আৰু এইখিনিও মই মিক্স কৰি দিছোঁ। গোটেই পেষ্টখিনি ৰেডি হৈ গৈছে। চাওকচোন কিমান চফ্ট হৈছে, কোমল হৈছে। এয়া চাওক মোৰ গোটেইখিনি ৰেডি হৈ গৈছে। মই এতিয়া ইয়াত দিম চেৰি যিখিনি মই কাটি থৈ দিছিলোঁ। চাওকচোন দেখিবলৈ ইমান ধুনীয়া লাগিছে।
এয়া 40 মিনিট হৈছে আৰু মই এনেকৈ চাইছোঁ। চাওকচোন ইমান ধুনীয়া হৈছে। আৰু এডাল মই সেই খাটিৰ সহায়ত চাইছোঁ। এয়া দেখিছেনে, অলপো লাগি অহা নাই, মানে কেকটো সিজি গৈছে। আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ। চাওকচোন ইমান ধুনীয়া হৈছে। আৰু এতিয়া অলপ ঠাণ্ডা হ'বলৈ দিম ইয়াতে। আৰু এইখিনি মই এৰাই ল'লোঁ। এতিয়া চাওকচোন কেককেইটা কি কোমল হৈছে। চাওকচোন গোটেইকেইটা। আৰু এনেদৰে ঘৰতে বনাই এবাৰ চেষ্টা কৰক সকলোৱে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ ছ' মাছ। আৰু আজিলৈ আহিছোঁ, বাই বাই।